হে গাইস আপোনালোক সকলোকে মোৰ এটি নতুন ব্লগলৈ স্বাগতম জনাইছো। যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, কাষত থকা নটিফিকেশন বেলটো দবাই দিব। তো গাইস আজি আপোনালোকক মই দেখাম নাহৰলগুনৰ এছএছসি এক্সাম চেণ্টাৰটো। যেহেতু কালিৰ পৰা এছএছসি এক্সাম চলি আছে, গতিকে আজি মোৰ দাদাৰ এছএছসি এক্সাম আছে গাইস। তো আপোনালোকে যদি কেতিয়াবা নাহৰলগুনত এছএছসি এক্সাম দিবলগীয়া হয় তেন্তে এই ভিডিওটো শেষলৈকে চাওক, কিয়নো এই ভিডিওটোৰ যোগেদি মই আপোনালোকক দেখাম কেনি গ'লে ক'ত আছে নাহৰলগুনৰ এছএছসি এক্সামটো। গতিকে ভিডিওটো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাওক। আৰু মই আহি প্ৰথমে পেট্ৰল ভৰাই ল'লোঁ, কাৰণ লখিমপুৰৰ পৰা নাহৰলগুনলৈকে মিনিমাম 51 কিলোমিটাৰ হয়। যদি আপোনাৰ মাইলেজ দিয়া বাইক হয় তেতিয়াহ'লে আপোনাৰ 2-3 লিটাৰ তেলতে হৈ যাব। আৰু আমি লখিমপুৰৰ পৰা নাহৰলগুনলৈ যাবৰ কাৰণে দুটা ৰাস্তা পাওঁ। এটা হৈছে আমি হাৰমতি বজাৰৰ পৰা দুইমুখেদি সোমাই যাব পাৰোঁ, নহ'লে আনটো ৰাস্তা আমি বান্দৰদেয়া হৈ ডাইৰেক্ট সোমাই যাব পাৰোঁ। আৰু আপুনি যোনটো ৰাস্তাই নাযাওক কিয় প্ৰথমতে আপুনি হাৰমতিলৈকে অহাটো আপোনাৰ প্ৰয়োজন আছে। আৰু এইখন হৈছে হাৰমতি বজাৰ, আৰু এই বজাৰখনৰ পৰা আপুনি যদি ৰাইট চাইডে চিধা যায় তেতিয়াহ'লে আপুনি ডাইৰেক্ট দুইমুখ পাবগৈ, আৰু দুইমুখৰ গেট পাৰ হোৱাৰ পাছত আপুনি পাই যাব নাহৰলগুন। আৰু যদি আপুনি এইফালে লেফ্ট চাইডে যায়, লেফ্ট চাইডে গ'লে প্ৰথমতে আপুনি পাব বান্দৰদেয়া, আৰু বান্দৰদেয়াৰ পাছতহে আপুনি অৰুণাচল নাহৰলগুন যাব পাৰিব। যিহেতু অসমখন এখন বেলেগ আৰু অৰুণাচলখন এখন বেলেগ, সেইটো কাৰণে অসমৰ পৰা অৰুণাচলত সোমাবৰ কাৰণে পাছ লাগে, আৰু আমাৰ পাছ নাছিলে কাৰণে আমি দুইমুখেদি যাব নোৱাৰিলোঁ, কিয়নো দুইমুখেদি যদি পাছ নহয় কোনো পৰ্যায়ে আপোনাক সোমাব নিদিয়ে। সেইটো কাৰণে আমি লেফ্ট চাইডে আহিলোঁ। লেফ্ট চাইডে আহি হাৰমতিৰ পৰা আমি বান্দৰদেয়া পালোগৈ, আৰু বান্দৰদেয়াত কেতিয়াবা পাছ নহ'লেও কেণ্ডিডেটক সোমাব দিয়ে। আৰু হাৰমতিৰ পৰা বান্দৰদেয়ালৈ বিশেষ দূৰ নহয় যদিও মিনিমাম 3 পৰা 4 কিলোমিটাৰমান হ'ব, আৰু আমি বান্দৰদেয়া ডাইৰেক্ট পালোগৈ। আৰু এইখনে হৈছে বান্দৰদেয়া, আৰু বান্দৰদেয়া পোৱাৰ লগে লগে আমি ৰাইট চাইডে এটা পেট্ৰল ডিপু দেখা পাম, আৰু পেট্ৰল ডিপুটোৰ পৰা অলপ আগবাঢ়ি গ'লে এটা ৰাইট চাইডে টাৰ্ণিং পোৱা যাব, আৰু সেই টাৰ্ণিংটোতে আমি পাই যাম অৰুণাচলৰ বৰ্ডাৰ। আৰু টাৰ্ণিংটোত অলপ সোমাই যোৱাৰ লগে লগে আমি পুলিচ পাম, আৰু পুলিচে পাছ বিচাৰিব। যদিও ইয়াত যাব দিয়ে, পাছ নহ'লেও ষ্টুডেণ্টৰ এডমিট কাৰ্ডখন দেখুৱাৰ লগে লগে আপোনাক ইয়াত যাবলৈ দিয়ে, আৰু আমাকো সেইধৰণে আমি এডমিট দেখালোঁ। আৰু ইয়াৰ পৰা মিনিমাম 13 পৰা 14 কিলোমিটাৰমান যাবলগীয়া হয় নাহৰলগুনলৈকে, আৰু নাহৰলগুন পালেগৈহে আমি এছএছসি এক্সাম চেণ্টাৰটো পাম। আৰু আপোনালোকে পৰাপক্ষত কেতিয়াবা যদি এছএছসি এক্সাম দিবলৈ যায় তেতিয়াহ'লে আপোনালোকে দুইমুখেদি যাব, ধুনীয়াকৈ পাছ চাছ বনাই মেলি সেইফালে যাব, কিয়নো আপোনাৰ বান্দৰদেয়া দি যোৱা ৰাস্তাটো যিয়ে বেয়া দেখিছে, যিমান ডাঙৰ ডাঙৰ গাঁত আপোনাৰ বাইক গাড়ী বেয়া হৈ যাব পটাপট, ইমান ডাঙৰ ডাঙৰ গাঁত আপোনাৰ জেগাই নাথাকে যাবলৈ। পৰাপক্ষত আপোনালোকে দুইমুখেদি যাব, কিয়নো দুইমুখৰ ৰাস্তাটো বহুত ভাল হয়। আৰু আপুনি 14-15 কিলোমিটাৰমান যোৱাৰ পাছত দেখা পাব ৰাইট চাইডে টাটা মোবাইল ছাৰ্ভিচ চেণ্টাৰ, আৰু সেইটোদি আপুনি সোমাই যাব। দেখিবলৈ পাব ইমান গেলা গেলা গাঁত, ইমান গেলা ৰাস্তা। এইফালেদি সোমাই যোৱাৰ পাছতে আপুনি সেই ছাৰ্ভিচ চেণ্টাৰটোৰ লেফ্ট চাইডে আছে এছএছসি এক্সাম চেণ্টাৰটো, আৰু এইটোৱে হৈছে নাহৰলগুনৰ এছএছসি এক্সাম চেণ্টাৰটো, যাৰ নাম হৈছে IQN ডিজিটেল জ'নছ। আৰু ইয়াৰ ৰাইট চাইডে আছে টাটা মোবাইল ছাৰ্ভিচ চেণ্টাৰটো, আৰু লেফ্ট চাইডে আছে এছএছসি এক্সাম চেণ্টাৰটো। গতিকে ভিডিঅ'টো আজি ইমানতে সমাপ্ত ৰাখিছোঁ। যদি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি ভিডিঅ'টো অলপ যেন ইনফৰ্মেটিভ যেন লাগিছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ, লাভ ইউ অল, থেংক ইউ।